নমস্কাৰ বন্ধু বান্ধৱীসকল, পুনৰ আন এটি ভিডিঅ'ৰ সৈতে মই ডেইজি স্বাগতম জনালোঁ মোৰ চেনেললৈ। আশা কৰোঁ আপোনালোকে মোৰ ৰেচিপি বা ভিডিঅ'জবোৰ আঁকোৱালি ল'ব আৰু যদি মোৰ কিবা ভুল ভ্ৰান্তি হয় তেনেহ'লে মোৰ ভুলবোৰ আঙুলিয়াই দিব। আজিৰ ৰেচিপিটো হৈছে কলপচলাৰ সৈতে মচুৰ দাইল। ইয়াৰ বাবে লাগিব আমাক কলপচলা অলপ, লগতে অলপ মচুৰ দাইল। মচুৰ দালিখিনি মই প্ৰায় আধা ঘণ্টামান আগতে তিয়াই থৈছিলোঁ। লগতে আন সামগ্ৰীসমূহ হৈছে সৰিয়হ এচামুচ, 2টা কেঁচা জলকীয়া, নহৰু কেইকোহমান, আদা 2 টুকুৰ আৰু পিঁয়াজ মই এটা ডাঙৰ লৈ কিনে দুভাগ কৰি লৈছোঁ। ইয়াত অলপ পিঁয়াজ, কালজিৰা, শুকান জলকীয়া এটা আৰু মাহপাত বা তেজপাত এটা। আৰু এইখিনি হৈছে সৰিয়হ, কেঁচা জলকীয়া, আদা নহৰু আৰু পিঁয়াজখিনি মই মিক্সিত পেষ্ট এটা বনাই ল'ম। এতিয়া কেৰাহী এখন গৰম হ'ব দি তাত অলপ তেল দিছোঁ। তেল মই খুব কমে ব্যৱহাৰ কৰিছোঁ, যিহেতু পচলাৰ পৰিমাণো কম, গতিকে তেলো কমকৈ দিছোঁ। এতিয়া ইয়াত মই এটা শুকান জলকীয়া ফুটাই দিলোঁ, লগতে কালজিৰাখিনিও দি দিলোঁ। এতিয়া মই ইয়াত মাহপাতটো দি দিম আৰু লগতে কেঁচা পিঁয়াজখিনি দি দিম, কাটি থোৱা পিঁয়াজখিনি ইয়াত দি দিম। এইবোৰ যিহেতু প্ৰকৃতিৰ পৰা পোৱা বস্তু, যেনে ভেদাইলতা, নৰসিংহ, মানিমুনি, আপোনাৰ পচলা, এইবোৰত খুব কম তেল মছলা ব্যৱহাৰ কৰিলে ভাল, যিহেতু এইবোৰ স্বাস্থ্যৰ কাৰণে বহুতেই ভাল। এতিয়া মই ইয়াত পচলাখিনি দি দিলোঁ। পচলাখিনি এতিয়া মই অলপমান লৰাই চৰাই দিম। জুইটো একেবাৰে কমত ৰাখিছোঁ মই। এতিয়া মই ইয়াত লগতে মচুৰ দালিখিনিও দি দিম। মচুৰ দালিখিনি মই অলপ আগতেই তিয়াইছিলোঁ, কাৰণ আগতেই তিয়ালে বস্তুবোৰ অলপ সিজে। দালিজাতীয় বস্তুটো অলপ সিজাতে টাইম লাগে, গতিকে তিয়াই থ'লে অলপ সোনকালে সিজিব। এতিয়া মই ইয়াত সোৱাদ অনুযায়ী নিমখ দি দিম। লগতে এচামুচ হালধিও দি দিলোঁ আৰু হালধিৰ লগতে অলপ এচামুচ, প্ৰায় সৰু চামুচেৰে এচামুচ জিৰা গুড়ি দি দিলোঁ। এতিয়া এইখিনি ভালকৈ লৰচৰ কৰিলোঁ। লৰচৰ কৰি এতিয়া মই ইয়াত পিচি থোৱা পেষ্টটো লগাই দিলোঁ। পিচি থোৱা পেষ্টটো ভালকৈ দি, যিহেতু সৰিয়হ আছে, সৰিয়হ গোটেই পচলাখিনিত মিহলি হৈ যাব লাগিব। এতিয়া ভালকৈ লৰাই চৰাই দিলোঁ। এতিয়া মই ইয়াত এখন ঢাকনি লগাই দিম লাহেকৈ। জুইটো কমাই ৰাখিছোঁ, যিহেতু ঢাকনি লগাই দিলোঁ। এতিয়া মই ইয়াত ঢাকনিখন দাঙি চাই কিনে অলপ লৰাই দিলোঁ। লৰাই দি পানী অলপ দি দিলোঁ ইয়াত। পানীখিনি দি, পানীৰ পৰিমাণ আকৌ লাগিব ইয়াত, গতিকে মই ইয়াত আৰু অলপ পানী দি দিলোঁ। আৰু পিছত পানী নিদিওঁ মই, যিহেতু এইখিনি পানীতে এইখিনি বস্তু সিজিব লাগিব। জুইটো কমাই ৰাখি মই ইয়াক সিজিব দিম। এতিয়া এয়া দেখিছে নহয় আপোনালোকে, পানী শুহি আহিছে আৰু সিজিও আহিছে লাহে লাহে। গতিকে এতিয়া মই আকৌ পুনৰ অলপমান লৰাই চৰাই ইয়াত মই পুনৰ আকৌ ঢাকনিখন লগাই দিম। ঢাকনিখন লগাই ঠিক 5-6 মিনিটমান পিছলৈকে মই এইখিনি সিজিব দিম। সিজিব দি ঢাকনিখন গুচাই চালোঁ, দেখিছে নহয় শুহি আহিছে আৰু পচলাখিনিও থপথপীয়া হৈ আহিছে। এতিয়া আমাৰ পচলা ৰেডি হৈ গ'ল। দেখিছে নহয় আপুনি, ধুনীয়া ৰং আহিছে, দালিখিনিও সিজি আহিছে। আজিলৈ বাই বাই। পুনৰ আন এটি ভিডিঅ'ৰ সৈতে আকৌ লগ পাম। যদি